Hey guys, স্বাগতম জনাইছো মোৰ আনটো ভিডিঅ'লৈ। তো আজি ভিডিঅ'টো তেনেকুৱা আজি 18 ফেব্ৰুৱাৰী আজি আহিব মানে আজি শিৱৰাত্ৰি পূজা সো তাতে ভঙাটি বিহত আহিব তো অকমান হেতক দেখাব আৰু পূজাখনক অকমান মানে অলপ দেখাব আমাৰ ইয়াত ডাঙৰ পূজা হয় তো মানে অলপমান দেখাবলৈ চেষ্টা কৰিছো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ নে অকমান আহো পলক নে কি কয় কিন্তু তাৰে মই টেষ্ট পাৰ্টি কৰিলো গা পা ধোৱা হৈ গৈছে মোৰ টেষ্ট পাৰ্টিটো কৰিলো আৰু নে কি দেখম লগতে পূজাখনকো দেখাম অকমান তো ফাইনালি গাইজ মই হৈ গ'লো ৰেডি এতিয়া যাবৰ কাৰণে টেষ্ট পাৰ্টি কৰিলো তো গাইজ বৰ্তমান মই ঘৰৰ পৰা ওলাই গ'লো যাই আছো এতিয়া যাই আছো দুজন আমি গাড়ীত যাম এতিয়া যাই আছো তো আমি যাওঁ এতিয়া এতিয়া যাই আছো তো চাৰি পিনে হয় সেউজীয়া পৰিৱেশ মাজতে ৰাস্তাটো বগা পৰিৱেশ ৰাস্তা পৰিৱেশ আগতে আছে পূজাখন মই যাই আছো বৰ্তমান চাইকেল বাইকত ইয়াত যামেই লাগিব সোমাই দিলে গাড়ীবিলাক পাৰ্কিং কৰা আছে আজিৰ পূজা ইয়াতে শেষ কৰিলো বহুত খাই দিলো মই খিচাৰি তো এতিয়া মোৰ পেট হৈ গৈছে ভাঙা দুলি তো পূজা হ'ব ৰাতি দেখুৱাম এতিয়া মানে ইমান দেখুৱাব নোৱাৰিলো কাৰণ মই অলপ মানে কামত খিচাৰি মানে পূজাত সহায় কৰিছিলো সেইকাৰণে মই দেখুৱাব নোৱাৰিলো অপেক্ষা মাতো ৰাতিলৈ তো এতিয়া কাৰণে হ'ল এতিয়া আমি যাবলৈ ৰেডি গ'লো আমি যাম এতিয়া কলাগুচি সোণেশ্বৰ কলাগুচিত যাম চ' মোৰ লগৰ কেইটা আহি গৈছে গাড়ী ৰেডি হৈ গৈছে পুৰা ঘৰৰ পৰা ওলাই গ'লো গাড়ী লৈ তো আমাৰ গাঁও বাদ দি দিলোঁ ইয়াতে এতিয়া যাই আছোঁ আমি আগত আৰু ল'ৰা আছে আমি তিনিজন আছোঁ বৰ্তমান গাইজ মই এতিয়া আহি পালোঁ কলাগুচি তো শিৱৰাত্ৰি পূজা এতিয়া আমি পাৰ্কিঙত গাড়ীখন ৰাখি দিলোঁ তাৰপিছত আমি ভিতৰত যাই আছোঁ এতিয়া তো আমি লোক ফিলহাল এণ্ট্ৰি কৰ ৰহে আমি যাই আছোঁ ছয়জন আছে আমাৰ ইয়াত তো ফাইনেলি গাইজ এতিয়া মই পূজাৰ ভিতৰত সোমামেই আৰু মেইন গেট পাই গ'লোঁ বাঁহৰে বনোৱা এটা গেট বনাইছে তো এতিয়া আমি এণ্ট্ৰি কৰি দিওঁ আৰু এইটো চাওক মেইন মন্দিৰৰ ফালে অলপমান আমি আগুৱাই যাওঁ তাত চাওঁ কি হৈ আছে তো এইখিনিত হৈছে শিৱ বাবাক বন্তি প্ৰজ্বলন তো ইয়াতে এটা সৰু মাইনে নাচিছিল গানটো অফ কৰি দিছে তাইৰ খং উঠি গৈছে পূজা মন্দিৰৰ কাষতে এটা পুখুৰী আছে আৰু ইপিনে এটা পুখুৰী আছে দেখাই আছোঁ আপোনালোকক অলপ যাই লওঁ তালৈকে তো এইটো এটা পুখুৰী ডাঙৰ পুখুৰী এটা আছে এইটো এটা তো এইখিনি চাওক এইখিনি যে শিৱ বাবা আছে কৈলাশ তেনেকুৱা আৰু ফুল চুলবিলাক ভালকৈ ৰুই দিছে লাইটিং কৰিছে